মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহা আজি আমি আলোচনা কৰোঁ অসমীয়া ব্যাকৰণ। অসমীয়া ব্যাকৰণৰ এটি অন্যতম উপাদান বা বিষয় হৈছে পদ প্ৰকৰণ। পদ প্ৰকৰণ সম্পৰ্কে আজি আমি এই ভিডিঅ'টিত বা আজিৰ আলোচনাৰ বিষয়বস্তুত আমি বিতংভাৱে আলোচনা কৰিম। পদ প্ৰকৰণ মানে পদ কি, কাক বোলে, কেই প্ৰকাৰৰ, উদাহৰণ, অসমীয়া ভাষাত ইয়াৰ প্ৰয়োগ, এই সম্পৰ্কে আমি আজি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আহা আমি এতিয়া আলোচনা কৰোঁ বিতংভাৱে পদ প্ৰকৰণ বা পদ কি। পদ। ছাত্ৰ-ছাত্ৰীসকল, পদক ইংৰাজীত পাৰ্টছ অফ স্পীচ বুলিও কোৱা হয়। অৰ্থাৎ পদ আমাৰ অসমীয়া ভাষাত বা যিকোনো ভাষাতে পদ নোহোৱা কৰি আমি অৰ্থপূৰ্ণ বাক্য লিখিবই নোৱাৰোঁ। যদি আমি পদৰ সংজ্ঞা দিব লগা হয় তেতিয়াহ'লে আমি ক'ব লাগিব যে যিবোৰ শব্দই বাক্যত বহি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে তাকেই পদ বুলি কোৱা হয়। তোমালোকে চোৱা, উদাহৰণত দিয়া আছে গৰুৱে ঘাঁহ খায়। ইয়াতে তুমি যদি চোৱা গৰু, ঘাঁহ, এই সকলোবোৰ একোটা পদ। তাৰপিছত তোমালোকে চোৱা দিছপুৰ অসমৰ ৰাজধানী। ইয়াতে দিছপুৰ ৰাজধানী অসম, প্ৰতিটোৱে একোটা পদ। ইয়াৰ যদি যিকোনো এটা বাক্য আমি আঁতৰাই দিওঁ তেতিয়াহ'লে এইটো অৰ্থপূৰ্ণ বাক্য হৈ উঠিব। দিছপুৰ অসম ৰাজধানী যদি আঁতৰাই দিওঁ মানে কি, আমি একো বুজি নাপাম, হয়নে নহয়? তো পদ বুলি যদি আমি কওঁ সামগ্ৰিকভাৱে যে যদি অৰ্থপূৰ্ণ বাক্য এটি লিখিবই লাগে তেতিয়াহ'লে যিবোৰ শব্দ তাত প্ৰয়োগ কৰিব লাগিব সেই শব্দবোৰেই একোটা পদ। এই পদৰ বিভিন্ন ভাগ আছে। সাধাৰণতে পদৰ ভাগ কেই প্ৰকাৰ সেই সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। আহা আমি আলোচনা কৰোঁ পদৰ ভাগ সম্পৰ্কে। ছাত্ৰ-ছাত্ৰীসকল, পদ 5 প্ৰকাৰৰ: বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ, ক্ৰিয়াপদ আৰু অব্যয় পদ। অব্যয় পদক পদৰ ভিতৰত পোনপ্ৰথমে সন্নিৱিষ্ট কৰা নাছিল যদিও পিছত অব্যয় পদৰ বহুল ব্যৱহাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক পদত স্থান দিয়া হৈছে। তোমালোকে ইংৰাজী ভাষাত এই সকলোবোৰ পদেই ভালদৰে জানা। আমি অসমীয়া ভাষাত যি আলোচনা কৰিম এই পদবোৰৰ বিভিন্ন শিতানসমূহ। এতিয়া ছাত্ৰ-ছাত্ৰীসকল, আমি আলোচনা কৰিম আমাৰ পদৰ প্ৰথম ভাগ বিশেষ্য পদ আৰু বিশেষ্য পদৰ বিবিধ ভাগ সম্পৰ্কে। আহা আমি আলোচনা কৰোঁ বিশেষ্য পদ সম্পৰ্কে। বিশেষ্য পদ। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক কওঁ যে বিশেষ্য পদ মানে হ'ল যে নাম বুজোৱা পদ, অৰ্থাৎ যিবোৰ পদে বা শব্দই কোনো ব্যক্তি, ঠাই, প্ৰাণী, বস্তু আদিৰ নাম বুজায় তাক বিশেষ্য পদ বুলি কোৱা হয়। তোমালোকে উদাহৰণটিত চাই লোৱা, বাইবেল এখন পবিত্ৰ পুথি, বিজয় পঢ়াত বৰ চোকা। ইয়াতে বাইবেল, বিজয়, পুথি, চোকা, পঢ়া প্ৰতিটোৱে একোটা পদ। ইয়াত বাইবেল, বিজয়, পুথি এইবোৰ হ'ল বিশেষ্য পদ। এইবোৰে কি বুজাইছে? নাম, তাৰপিছত আৰু কি বুজাইছে? গুণ, কাৰ্য অৱস্থা এইবোৰ বুজাইছে। সেইকাৰণে এইবোৰ একোটা বিশেষ্য পদ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বুজি পাইছানে? সহজভাৱে মই কৈ দিছোঁ। বিশেষ্য পদ মানে হ'ল যে নাম বুজোৱা পদ, যিবোৰ পদে বাক্যত ব্যক্তি, ঠাই, প্ৰাণী, বস্তু, কাৰ্য আদিৰ নাম বুজায় তাক বিশেষ্য পদ বুলি কোৱা হয়। উদাহৰণ দি দিছোঁ, যেনে বাইবেল এখন পবিত্ৰ পুথি। ইয়াত বাইবেল হ'ল বিশেষ্য পদ। বাইবেল কি? বাইবেল এখন কিতাপ। নাম বুজাইছে তথা ই কি বুজাইছে? বস্তু বুজাইছে। যদি আমি এক প্ৰকাৰ চাওঁ, বিজয়, বিজয় নাম বুজাইছে। পুথি, পুথি হ'ল কি? বস্তু, হয় নহয়? আমি যদি সামগ্ৰিকভাৱে কওঁ চকা, চকা কি হ'ব? চকা হ'ল গুণ, হয়নে নহয়? এইবোৰে হ'ল বিশেষ্য পদ। এতিয়া বিশেষ্য পদৰ
ভাগ সম্পৰ্কে আমি আলোচনা কৰোঁ আহা। তোমালোকে চোৱা বিশেষ্য পদ 5 প্ৰকাৰৰ। তোমালোকে জানানে সেই 5 প্ৰকাৰৰ বিশেষ্য পদ কি কি? মই তোমালোকক কৈ দিছোঁ 5 প্ৰকাৰৰ বিশেষ্য পদ কি কি? জাতিবাচক, সংজ্ঞাবাচক, বস্তুবাচক, গুণবাচক আৰু ক্ৰিয়াবাচক। এতিয়া আমি এটা এটাকে আলোচনা কৰি যাম আমাৰ ভিডিঅ'টিত। জাতিবাচক বিশেষ্য পদ অৰ্থাৎ জীৱৰ পদে কোনো নাম বুজায়, কোনো জাতিৰ নাম বুজায়, তাক জাতিবাচক বিশেষ্য পদ বুলি কোৱা হয়। তোমালোকে চোৱা মই উদাহৰণ দি দিছোঁ প্ৰাণীবাচক বিশেষ্য পদ। ইয়াৰে আৰু দুটা ভাগ আছে, এটা প্ৰাণীবাচক আৰু এটা অপ্ৰাণীবাচক। যদি আমি চাওঁ তেতিয়াহ'লে দেখা পাম যে চোৱা ইয়াতে দিয়া আছে মানুহ, গৰু, ঘোঁৰা, মতা, মাইকী। এইবোৰ কি? এইবোৰ প্ৰাণীবাচক। এইবোৰ প্ৰাণী হয়নে নহয়? নিশ্চয় প্ৰাণী, সেইকাৰণে এইবোৰ প্ৰাণীবাচক জাতিবাচক বিশেষ্য বা প্ৰাণীবাচক জাতিবাচকৰ ভিতৰুৱা প্ৰাণীবাচক সেই বিশেষ্য পদ। তাৰপিছত অপ্ৰাণীবাচক দিছে, যেনে পৰ্বত, পাহাৰ, নৈ, বিল, জান-জুৰি। এইবোৰৰ কোনো প্ৰাণ নাই, সেইকাৰণে এইবোৰ অপ্ৰাণী বুলি ভাগ কৰা হৈছে। ইয়াৰ পিছত আমি যদি বিশেষ্য পদৰ আন এটা ভাগ চাওঁ, সংজ্ঞা বা নামবাচক বিশেষ্য পদ। ইয়াৰ উদাহৰণ যে জীৱৰ বিশেষ্য পদে কোনো ব্যক্তি নাম বুজায় বা তেওঁৰ কি বুজায়? নামক বুজায় বা কোনো ঠাইৰ নাম বুজায়। তেনেকুৱা কি কোৱা হ'ব? সংজ্ঞাবাচক বা নামবাচক বিশেষ্য পদ। যেনে ইয়াৰ দুটা ভাগ আছে, প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক। প্ৰাণীবাচক যেনে ৰাম, যদু, হৰি, মধু এইবোৰ। আৰু অপ্ৰাণীবাচক যদি আমি চাওঁ নামবাচকৰ বিশেষ্য পদ অপ্ৰাণীৰ নগাঁও, গুৱাহাটী, চিৰাং এইবোৰ কি অপ্ৰাণী? প্ৰাণী নহয়, নামহে এইবিলাক, হয়নে নহয়? তো এইবোৰ একোটা বিশেষ্য পদ। এতিয়া আমি আলোচনা কৰিম পৰৱৰ্তী তৃতীয়টো বিশেষ্য পদ বস্তুবাচক বিশেষ্য পদ। বস্তুবাচক বিশেষ্য পদ মানে কি? তোমালোকে চাই লোৱা জীৱৰ পদে বস্তু বা পদাৰ্থৰ নাম বুজায়, তাক বস্তুবাচক বিশেষ্য পদ বোলে। যেনে ধান, সৰিয়হ, গাখীৰ, পানী আদি। তাৰপিছত চোৱা গুণবাচক বিশেষ্য পদ। জীৱৰ পদে গুণ আদি অৱস্থা বুজায়, তাক গুণবাচক বিশেষ্য পদ বোলে। অৰ্থাৎ গুণ বুজায়, কোনো এটি বস্তুৰ গুণ বুজায়। যেনে দয়া, কাৰোবাক দয়া কৰা, হিংসা কৰা, বিনয় কৰা, বিদ্যা, শিক্ষা আদি সকলোবোৰ গুণবাচকৰ ভিতৰত। আৰু ক্ৰিয়াবাচক বিশেষ্য পদ অৰ্থাৎ জীৱৰ পদে কাৰ্য কৰা বুজায়, তাক ক্ৰিয়াবাচক বিশেষ্য পদ। যেনে কান্দন, নাচন, ভ্ৰমণ, লালন, কান্দি আছা, সেইটো এটা বিশেষ্য পদ হ'ব। নাচি থকাটোকো বিশেষ্য পদ। বা মই আজি ভ্ৰমণলৈ যাম, ভ্ৰমণটো এটা ক্ৰিয়াবাচক বিশেষ্য পদ হ'ব। ঠিক আছে, তোমালোকে বুজি পাইছা না? ইয়াৰ উপৰিও আন কিছুমান বিশেষ্য পদ আছে যিবোৰক একে কালবোধক বিশেষ্য পদ নাম দিছে। যেনে দিন, ৰাতি, মিনিট, ঘণ্টা এইবোৰ বাক্যত ব্যৱহাৰ হ'লে এইবোৰক কি ক'ম? কালবোধক বিশেষ্য পদ বুলি ক'ম। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আহোঁ পৰৱৰ্তী আমাৰ ভাগটিলৈ পদৰ। এই ভাগটি হ'ল বিশেষণ। বিশেষণ পদ। ছাত্ৰ-ছাত্ৰীসকল, বিশেষণ পদ বা এডজেক্টিভ সম্পৰ্কে তোমালোকৰ জ্ঞান আছে। এডজেক্টিভ কি মই কৈ দিছোঁ। যি পদে আন পদৰ দম, গুণ, স্বভাৱ, সংখ্যা, পৰিমাণ আদি বিশেষকৈ প্ৰকাশ কৰে। মানে চোৱা বিশেষ্য পদত আমি কি কৰিছোঁ? যদি আমি ধৰি লওঁ যে গৰিমা ভাল ছোৱালী, আমি জানো গৰিমা ভাল ছোৱালী, হয়নে নহয়? গৰিমা ভাল ছোৱালী। কিন্তু যেতিয়া আমি গৰিমাৰ আৰু ভালৰ মাজত বৰ পদটো লগাই দিম বা শব্দটো লগাই দিম, তেতিয়া আমি কি ক'ম? যে গৰিমা বৰ ভাল ছোৱালী। আৰু বৰ শব্দটোৱে কি বুজাব? বিশেষণ পদ বুজাব। অৰ্থাৎ গৰিমাটো আমি জানোৱে ভাল, কিন্তু ভালতকৈ অত্যাধিক ভাল, মানে বহুত ভাল। সেই ভালটোক অতি স্পষ্টকে যি পদে প্ৰকাশ কৰিব, অৰ্থাৎ বিশেষ্য পদক বা অইন পদক যি পদে তেওঁৰ গুণবোধ, পৰিমাণবোৰক অতি বিশেষকৈ বা বহুত স্পষ্টকে প্ৰকাশ কৰিব, তাক বিশেষণ পদ বুলি কোৱা হ'ব। যেনে মই চোৱা আৰু এটা উদাহৰণ কৰি দিছোঁ।
ৰাম অতি মনোযোগেৰে কিতাপ পঢ়িছে। চোৱা, ৰাম মনোযোগেৰে কিতাপ পঢ়িছে আমি জানো, ৰাম মনোযোগ দি তেওঁ কিতাপ পঢ়িছে। কিন্তু যেতিয়া আমি অতি মনোযোগ দি কম, মানে অতিটো আমি বিশেষণ পদ হিচাপে ধৰিম, আৰু অতিটো যেতিয়া আমি বিশেষণ পদ হিচাপে ধৰিম, তেতিয়া চাবা অতি মনোযোগ মানে অত্যন্তই তেওঁ কিতাপত মন পুতি পঢ়ি আছে, অত্যন্ত তেওঁ মনোযোগ দিছে। মনোযোগটোক অতি স্পষ্টকে বুজোৱাৰ কাৰণে আমি অতি ব্যৱহাৰ কৰিলো। বিশেষণ পদৰ সেয়ে বৈশিষ্ট্য যে এওঁ আন পদ বা বিশেষ্য পদসমূহৰ দগ গুণ স্বভাৱ পৰিমাণ আদিক অধিক স্পষ্টকৈ বুজাই দিয়ে। বুজি পাইছা? এই হ'ল বিশেষণ পদ। বিশেষণ পদৰো কেইটামান ভাগ আছে, সেই ভাগকেইটা মই তোমালোকৰ লগত আলোচনা কৰি দিছো। আহা এতিয়া আমি আলোচনা কৰো বিশেষণ পদৰ ভাগসমূহ। বিশেষণ পদ তিনি প্ৰকাৰৰ। যদি আমি ক'ব পাৰো যে বিশেষ্যৰ বিশেষণ, বিশেষণীয় বিশেষণ আৰু ক্ৰিয়া বিশেষণ। তোমালোকে চোৱা, বিশেষ্যৰ বিশেষণ কি? যি পদে বিশেষ্য পদৰ কি কৰিব? দগ গুণ অৱস্থাখিনি অত্যাধিকভাৱে বুজাব, তাৰ বিশেষ্যৰ বিশেষণ। যেনে ৰাম সকলোৰে অতি মৰমৰ। ৰাম অতি মৰমৰ জানো, কিন্তু সকলোৰে অতি মৰমৰ জানো আমি, ৰাম সকলোৰে অতি মৰমৰ। যেতিয়া আমি ৰাম সকলোৰে অতি শব্দটো ব্যৱহাৰ কৰিম, তেতিয়া গম পাম যে সকলোৱে তেওঁক অত্যন্তই ভাল পায়। এইটো বিশেষ্যৰ বিশেষণ বুলি কোৱা হয়। বিশেষণীয় বিশেষণ এইটোত হ'ব যি বিশেষণ পদে আন বিশেষণ পদক বিশেষকৈ দেখুৱায়, মানে বিশেষণ পদ এটাক আৰু এটা বিশেষণ পদে আহি আৰু অতি স্পষ্টকে দেখুৱাব, তাক বিশেষণীয় বিশেষণ বুলি কোৱা হ'ব। যেনে আমি যদি চাওঁ, অতি পাতকী লোকক নাম নালাগে। অতি পাতকী লোকক নাম নালাগে। পাতকী বিশেষণ, তাৰ লগত অতি লগাই দিছে। বিশেষণ এটা থকাৰ পিছতো আৰু এটা বিশেষণ লগাই দি অধিক স্পষ্ট, অধিক উজ্জ্বল, প্ৰাণৱন্ত কৰি তুলিছে। সেইটো বিশেষণীয় বিশেষণ। কাম, ক্ৰিয়া বিশেষণ। ক্ৰিয়া বিশেষণৰ কাম হ'ল যে যি বিশেষণ পদে কামৰ বিভিন্ন অৱস্থা, গুণ আদি বুজায়, তাক ক্ৰিয়া বিশেষণ বোলে। যেনে লাহে লাহে খাবা। কাম কৰা অৱস্থাত যেতিয়া কি কৰিব, যে বিশেষণ পদ এটা দিব যে লাহে খাবা। লাহে খাবা, আমি লাহে খাই আছো, লাহে লাহে খাবা মানে অত্যন্ত ধীৰ গতিত তুমি খাই থকা। লাহেটোক আৰু অধিক স্পষ্টকে বুজোৱাৰ কাৰণে আৰু এটা লাহে লগাই দিছো। কাম কৰি থকাৰ সময়ত খোৱাটো এটা কাৰ্য কৰা হয়, ক্ৰিয়া কৰা হয়, হয়নে নহয়? বুজি পাইছা? ইয়াকে ক্ৰিয়া বিশেষণ পদ বোলে। এতিয়া আমি আলোচনা কৰিম আমাৰ নেক্সট বা আমাৰ পৰৱৰ্তী পদটি হ'ল সৰ্বনাম পদ। সৰ্বনাম পদ। সৰ্বনাম পদ যদি আমি কওঁ, যে তোমালোকে চাবা যিটো পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ হয়। বিশেষ্য পদ কি আছিল কোৱাচোন? নাম বুজোৱা পদ, নে নহয়? যদি আমি সাধাৰণভাৱে কওঁ, সেই বিশেষ্য পদৰ সলনি আমি যিটো পদ ব্যৱহাৰ কৰিম তাকে সৰ্বনাম পদ বুলি কওঁ। যেনে মই এটা উদাহৰণ দিছো, তাৰ লগত বুজাই দিম, তোমালোকে চাই যাবা। তুলিকা কালি বজাৰলৈ ৰাধাৰ লগত গৈছিল। তেওঁলোকে বজাৰত বহুত বস্তু কিনিলে। এই তেওঁলোকে শব্দটো হ'ল এটা সৰ্বনাম পদ। কাৰণ তোমালোকে চোৱা, প্ৰথম বাক্যটোলৈ তুলিকা কালি বজাৰলৈ ৰাধাৰ লগত গৈছিল। যদি আৰু নেক্সট লাইনটোত আমি তুলিকা বজাৰত বহুত বস্তু কিনিলে ক'লো হয়, তেতিয়াহ'লে আমাৰ কি হ'ল হয়, বাক্যৰ যিটো গাঁথনিটো বিনষ্ট হ'ল হয়, তথা আমাৰ মনপুত হৈ নুঠিল হয়। সেইকাৰণে সৰ্বনাম পদে কয় কি, যে বিশেষ্য পদবোৰক বাৰে বাৰে ব্যৱহাৰ নকৰি তাৰ সলনি কিছুমান উপযুক্ত শব্দৰে বাক্যবোৰ সুগঠিতভাৱে গঠন কৰে আৰু তাক আটক ধুনীয়াকে ধৰে। তোমালোকে চোৱা, তুলিকা আৰু ৰাধাৰ সলনি তেওঁলোকে শব্দটো আমাৰ ব্যৱহাৰ হৈছে। তেওঁলোকে শব্দটো হ'ব তুলিকা ৰাধাৰ সলনি ব্যৱহাৰ কৰা সৰ্বনাম পদ। তোমালোকে গম পাইছানে সৰ্বনাম পদ কি? আশা কৰো বুজি পাইছা। এতিয়া সৰ্বনামৰ কিছুমান ভাগ আছে, সেই সম্পৰ্কে আমি আলোচনা কৰিম। আহা সৰ্বনামৰ ভাগ সম্পৰ্কে আমি আলোচনা কৰো। চোৱা, সৰ্বনাম পদ 4 প্ৰকাৰৰ আছে। সেইবোৰ যদি মই কৈ দিওঁ, তোমালোকে শুনি যাবা। ব্যক্তিবাচক সৰ্বনাম, স্থানবাচক সৰ্বনাম, কালবাচক সৰ্বনাম আৰু বিশেষণবাচক সৰ্বনাম। এতিয়া আমি
ব্যক্তিবাচক সৰ্বনাম সম্পৰ্কে আলোচনা কৰিম যে যিবোৰ পদ বা শব্দ ব্যক্তি বস্তু আদিৰ নামৰ সলনি ব্যৱহাৰ কৰা হয় তাক ব্যক্তিবাচক সৰ্বনাম বুলি কোৱা হয়। চোৱা, ব্যক্তিবাচক সৰ্বনাম পুৰুষ অনুযায়ী হয়, অৰ্থাৎ প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ হিচাপে ই বেলেগ বেলেগ। আমি যদি প্ৰথম পুৰুষত ব্যক্তিবাচক সৰ্বনাম ব্যৱহাৰ কৰোঁ তেতিয়া আমি কম মই, আমি, আমা, আমালোক। দ্বিতীয় পুৰুষত যদি কওঁ তুমি, তোমালোক, তোমাক, তোমালোকক। আৰু তুচ্ছাৰ্থত মানে এইটো মান্যাৰ্থত ক'লে আমি ডাঙৰক যেতিয়া ক'ম তেতিয়া আমি অলপ সন্মান দি ক'ম, আৰু তুচ্ছাৰ্থত যেতিয়া আমাৰ নিজৰ সমনীয়াবোৰক বা খঙত আদি কাৰণত কয় তেতিয়া তই, তক, তহঁত এনেকৈ আমি ব্যৱহাৰ কৰোঁ। তাৰপিছত তৃতীয় পুৰুষত আমি যদি কওঁ তেওঁ, তেওঁলোক, তেখেতসকল, আৰু তুচ্ছাৰ্থত যদি মহিলাক কওঁ তেতিয়া আৰু তই, তাই, তাইহঁত, তাইহঁতক এনেকুৱা ধৰণৰ আমি ব্যৱহাৰ কৰোঁ। যেনে মই যদি প্ৰথম পুৰুষত এটা উদাহৰণ তোমালোকক দি দিওঁ যে মই আজি বজাৰলৈ গৈছিলোঁ, বা মই এনেকৈ কওঁ যে ৰাম আৰু যদু আজি বজাৰলৈ গৈছিল, মই তেওঁলোকক বজাৰত দেখা পাইছোঁ। মইতো প্ৰথম পুৰুষত ক'লোঁ, বা ৰাম আৰু যদু বজাৰলৈ গৈছিল, তোমালোকক তাৰি দিলোঁ, ক'লোঁ এইবাৰ তোমালোকক মই বজাৰত দেখা পালোঁ। দ্বিতীয় পুৰুষত ক'লোঁ, তৃতীয়ত যদি আমি চাওঁ যে ৰাম, যদু বজাৰলৈ গৈছিল, তেখেতসকলক মই বজাৰত দেখা পালোঁ। তৃতীয় পুৰুষত বস্তুখিনি আহি যাব। বুজি পাইছা? ইয়াৰ পিছত আমাৰ আহিব স্থানবাচক সৰ্বনাম। ঠাইৰ সলনি যিবোৰ পদ ব্যৱহাৰ কৰা হ'ব সেইবোৰক স্থানবাচক সৰ্বনাম, যেনে ক'ত, য'ত, ইয়াত, তাত। যেনে মই যদি কওঁ যে কামাখ্যা মন্দিৰ গুৱাহাটীত অৱস্থিত, কোনোবাই যদি কয় ক'ত কামাখ্যা মন্দিৰ অৱস্থিত, তাৰ সলনি ব্যৱহাৰ হোৱা ঠাইখিনিৰ নাম আমাক কি কৈছে, ক'ত বা য'ত এইবিলাকতে বুজাইছে, তেতিয়া সেইটো স্থানবাচক সৰ্বনাম হ'ব। ইয়াৰ পিছত যদি কওঁ তেতিয়াহ'লে কালবাচক সৰ্বনাম সম্পৰ্কে আমি জানিব পাৰিম। কালবাচক সৰ্বনাম হ'ল সময়ৰ সলনি ব্যৱহাৰ হয়, যেনে আজি, কালি, এতিয়া, তেতিয়া এইবোৰ। এতিয়া যদি মই কওঁ যে মই আজি বজাৰলৈ গৈছোঁ, যদি মোক সোধে কাইলৈ কোনোবা, মই কালি বজাৰলৈ গৈছিলোঁ। বা যদি মই এনেকৈ কওঁ যে ৰাম, যদু বজাৰলৈ গৈছে, কাইলৈ তেওঁলোক বজাৰলৈ গৈছিল। বুজি পাইছা? এতিয়া ইয়াতে দিছে বিশেষণৰ সৰ্বনাম। ইয়াতে হ'ব যে অন্য সংজ্ঞাপদৰ আগত বহি গুণ অৱস্থা আদি বুজালে তাক বিশেষণৰ সৰ্বনাম কয়। যেনে ইমান, তিমান, এনেকুৱা, তেনেকুৱা, সৌৱা, ৰাম আৰু যদু ভাত খাই আছে। তেওঁলোকে ইমান ভাত খাই আছেনে, আৰু তেওঁলোকে কিমান ভাত খায়। ৰাম আৰু যদু গৈ আছে, সৌৱা ৰাম আৰু যদু গৈ আছে। এইবোৰ বিশেষণৰ সৰ্বনাম পদ। এতিয়া আমি আলোচনা কৰিম ক্ৰিয়াপদ। ইম্পৰ্টেণ্ট এটি পদ আমি আলোচনা কৰোঁ আহা। ক্ৰিয়াপদ। ক্ৰিয়াপদ মানে ভাৰ্ব জানাই, যি অবিহনে বাক্য গঠিত হ'ব নোৱাৰে। যদি চোৱা ক্ৰিয়াপদৰ বিভিন্ন ভাগ আছে, আমি মূল দুটা ভাগ সম্পৰ্কে আজি আলোচনা কৰিম। ক্ৰিয়াপদ মানে যদি মই ক'ব যাওঁ তোমালোকে চাই যাবা যে যি পদে কোনো কাম কৰা বা হোৱা বুজায়, অৰ্থাৎ যিবোৰ শব্দই কোনো কাম কৰা বা হোৱা বুজায় সেইটোক ক্ৰিয়াপদ বুলি কয়। যেনে ল'ৰাটোৱে পঢ়িছে, পঢ়াটো কাম এটা, এইটো ক্ৰিয়াপদ। চৰাই আকাশত উৰিছে, উৰাও এটা কাম, কাৰ্য কৰা হয়, সেইকাৰণে এইটো ক্ৰিয়াপদ। সাধাৰণতে ক্ৰিয়াপদ যদি আমি চাওঁ দুবিধ, সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া। সমাপিকা ক্ৰিয়া মানে হ'ল যে যিয়ে বাক্যটো সম্পূৰ্ণ কৰে সেইটো সমাপিকা ক্ৰিয়া। যেনে ৰামে ভাত খাইছে, বাক্যটো সম্পূৰ্ণ হৈছে, অৰ্থপূৰ্ণ বাক্য হৈছে। অসমাপিকা ক্ৰিয়া হ'ল যি ক্ৰিয়াই বাক্যটো সম্পূৰ্ণ নকৰে। যেনে মই ভাত খাই, বা মই হাত মুখ ধুই ভাত খাই কি কৰিলোঁ,
বা হাত মুখ ধুই কি কৰি আছো অসম্পূৰ্ণ বাক্য হ'লে এইটো সমাপিকা ক্ৰিয়াটো কোৱা হয় অৰ্থাৎ অকল এই আছিল ক্ৰিয়াপদ সম্পৰ্কে ইয়াৰ পিছতো ক্ৰিয়াৰ বিভিন্ন ভাগ আছে সেইসমূহ আমি পিছত আলোচনা কৰিম আজি দুটা তোমালোকক বুলি দিলো মূল ক্ৰিয়াপদৰ ভাগ ইয়াৰ পিছত আমি আলোচনা কৰিম আমাৰ শেষৰটি পদ অৰ্থাৎ যিটো পদৰ ব্যৱহাৰ বহুলভাৱে আমাৰ বাক্য ব্যৱহাৰ হয় সেই পদটি হ'ল অব্যয় পদ এতিয়া আলোচনা কৰো অব্যয় পদ মানে কি ইয়াৰ প্ৰকাৰসমূহ অব্যয় পদ চোৱা অব্যয় পদ মানে কি যদি আমি সাধাৰণভাৱে কওঁ যিবোৰ শব্দৰ বা ৰূপৰ কেতিয়াও সলনি নহয় যি অৱস্থাত আছে সেই অৱস্থাই থাকে তাক অব্যয় পদ বুলি আমাৰ কোৱা হয় যেনে যদি আমি চাওঁ চোৱা ৰামৰ সৈতে সীতা বনলৈ গৈছিল মই আৰু তুমি একেলগে যাম ইয়াতে চোৱা ৰামৰ সৈতে আৰু দ্বিতীয়টোত মই আৰু তুমি এই দুয়োটা পদেই হ'ল অব্যয় পদ এইবোৰ কেতিয়াও সলনি নহয় এইবোৰ ৰূপ যেনেকুৱা আছে তেনেকুৱাই থাকে এইবোৰে বাক্যবোৰক কি কৰে সংযোগ কৰে বা জোৰা লগাই দিয়ে আৰু এই অব্যয় পদৰ ভাগ আছে এই ভাগ সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম অব্যয় পদ যদি আমি চাওঁ অব্যয় পদ প্ৰধানতঃ 7 প্ৰকাৰৰ মই মাতি দিছো সেই অব্যয় পদসমূহ কি সংযোজক বা যোজক অব্যয় বিয়োজক অব্যয় ভাৱবোধক অব্যয় সম্বোধনবোধক অব্যয় প্ৰশ্নবোধক অব্যয় সমিধানবোধক অব্যয় এই গোটেইবোৰ হ'ল একোটা অব্যয় পদ আৰু এতিয়া আমি পোনপ্ৰথমে আলোচনা কৰিম সংযোজক বা যোজক অব্যয় মই অলপ আগতে দুআষাৰমান ইংগিত দিছিলোঁ যে সংযোজক অব্যয় হ'ল যি অব্যয় পদে দুটা বা ততোধিক পদ যোগ কৰে তাক সংযোজক অব্যয় বুলি কোৱা হয় মানে দুটা তিনিটামান বাক্য আমাৰ একেলগে লিখিবৰ কাৰণে যিটো পদ ব্যৱহাৰ কৰা হ'ব সেইটো সংযোজক অব্যয় বুলি কোৱা হ'ব আৰু ইয়াতে আৰু এতেকে কাৰণে এইবোৰ ব্যৱহাৰ কৰা হয় যেনে মই যাব নোৱাৰিলো কাৰণে তাইকে পঠিয়াইছো ইয়াতে কাৰণেটো হ'ল সংযোজক অব্যয় এইটো দুটা বাক্য তাকেই মই যাব নোৱাৰো তাকেই পঠিয়াইছো এই দুটা এটা বাক্যত লিখাৰ কাৰণে ব্যৱহাৰ কৰিবৰ উপযুক্ত কৰি তোলাৰ কাৰণে অব্যয়টো ব্যৱহাৰ কৰা হৈছে এইটো সংযোজক অব্যয় বা কনজাংচন বুলি কোৱা হয় যাক ইংৰাজীত বিয়োজক অব্যয় যদি আমি চাওঁ যি অব্যয়ে দুটা পদক পৃথক কৰে তাক বিয়োজক অব্যয় বোলে যেনে বা নাইবা নতুবা এইবোৰ ইয়াৰ ব্যৱহাৰ হোৱা অব্যয় যেনে মই যদি কওঁ মই যাম কিন্তু একো নাখাম যে মই যাম কিন্তু একো নাখাম দুটা পদ বেলেগ কৰিলো নকৰিলো কিন্তু একো নাখাম কিন্তু লগাই একো নাখাম আৰু মই যাম দুটা একেলগ কৈছো কিন্তু পৃথক কৰিছো কিন্তু যোগেদি যাম কিন্তু নাখাম মই এই ধৰণৰ কথা আমি ইয়াতে দেখা পাইছো ইয়াৰ পিছত আছে ভাৱবোধক অব্যয় অৰ্থাৎ ভাৱবোধক অব্যয় মানে হ'ল যি অব্যয়ে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰে অৰ্থাৎ আমাৰ মনৰ যিখিনি ভাৱ আছে সেই ভাৱখিনি প্ৰকাশ কৰাৰ কাৰণে যি অব্যয় পদ ব্যৱহাৰ কৰা হয় তাক ভাৱবোধক যেনে ইয়াৰ অব্যয় পদসমূহ আহ উহ বাহ এইবোৰ ব্যৱহাৰ কৰা হয় যেনে দেহি ঐ কেনে জীৱৰ বিলাই এইবোৰত আমাৰ কি মনৰ ভাৱ প্ৰকাশ কৰা হৈছে আৰু মনৰ ভাৱ প্ৰকাশ কৰিলে এইটো ভাৱবোধক অব্যয় পদ বুলি কোৱা হয় এতিয়া পৰৱৰ্তী অব্যয় পদখিনি আমি আলোচনা কৰোঁ আমাৰ পিছৰ অব্যয় পদ হ'ল সম্বোধনবোধক অব্যয় সম্বোধক যেতিয়া সম্বোধন কৰবাত সম্বোধন কৰোঁতে যি অব্যয় পদ ব্যৱহাৰ কৰা হয় তাক সম্বোধনবোধক অব্যয় বোলে ইয়াতে হেৰ হেৰা হেৰি হেৰৌ এইবোৰ ব্যৱহাৰ কৰা হয় উদাহৰণ দিছো হে ৰাম হে হৰি ৰামক সম্বোধন কৰিছে হেৰে
ঠিক আছে প্ৰশ্নবোধক আমি কোনো ধৰণৰ প্ৰশ্ন সোধাতে বা প্ৰশ্ন কৰাতে যিবোৰ অব্যয় পদ ব্যৱহাৰ কৰোঁ তাক প্ৰশ্নবোধক কৰা হয় নে নেকি কি জানো কোনে বলে এইবোৰ অব্যয় পদ প্ৰশ্নবোধক উদাহৰণ চোৱা তেওঁ বলে বিলাতলৈ যাব খুব প্ৰশ্ন কৰিছো তেওঁ বলে বিলাতলৈ যাব এনেকৈ প্ৰশ্ন কৰিব নে নহয় চাইলা তাৰপিছত সংবিধানবোধক অৰ্থাৎ কথাৰ প্ৰশ্নৰ উত্তৰ দিওঁতে যিবোৰ অব্যয় পদ ব্যৱহাৰ কৰা হয় এইবিলাক সংবিধানবোধক ইয়াতে অহ এৰা হয় দুটা শব্দতে আমাৰ শেষ কৰা হয় যেনে প্ৰশ্ন তুমি তালৈ গৈছিলানে আমি উত্তৰ দিওঁ হয় হয়তো এটা অব্যয় যেনে এইটো সংবিধানবোধক অব্যয় ধৰা হয় ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পাই এতিয়া আমি আলোচনা কৰিম আমাৰ শেষৰটি অব্যয় আনুষংগিক অব্যয় আনুষংগিক অব্যয় হ'ল যিবোৰ অব্যয় পদে অন্য পদৰ পিছত যোগ হয় সিহঁতৰ অৰ্থ বেলেগ কৰে সেইবোৰ অৰ্থাৎ যিবোৰ অব্যয় পদে আন পদৰ লগত বহি তেওঁলোকক কি কৰে অৰ্থবোৰ অৰ্থাৎ পৃথক পৃথক কৰি দিয়ে এটা আনুষংগিক অব্যয় বুলি কোৱা হয় ইয়াতে কি ব্যৱহাৰ কৰা হয় এই হি হে তা আদি এইবোৰ শব্দ ব্যৱহাৰ কৰা হয় পদ ব্যৱহাৰ কৰা হয় উদাহৰণ চাবা আমটো তুমিয়ে নিয়া ভাতখিনি সিয়ে খাওঁ অৰ্থাৎ আমি এইটো ছেপাৰেট কৰি দিছো আমটো তুমিয়ে নিয়া ভাতখিনি সিয়ে খাওঁ আৰু এইটো আনুষংগিক অব্যয়ৰ এইটো উদাহৰণ ইয়াতে আমটো তুমিয়ে নিয়া ব্যৱহাৰ কৰা হৈছে আৰু ভাতখিনি সিয়ে খাওঁ ইয়াতে ব্যৱহাৰ কৰিছে আৰু ইয়াৰ দুটাক আমি ছেপাৰেট কৰি দিছো আমি আনুষংগিক অব্যয় পদৰ এইটো এটা উদাহৰণ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টি ইমানেই আছিল তোমালোকক পদ সম্পৰ্কে কিছু আভাস দিলো আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু ভিডিঅ'টিৰ পৰা তোমালোকে পদৰ ভাগসমূহ পদসমূহৰ সূত্ৰবোৰ এই উদাহৰণবোৰ লিখি ল'বা এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ মূল সামৰণি